প্ৰেম কৰি আছে কাৰোবাৰ লগত বিয়া হৈ গুচি যাব বেলেগৰ। কিন্তু এটা কথা মনত ৰাখিব মাজনী, ভাল লগা আৰু ভাল পোৱা দুটা বেলেগ বস্তু। তোমাৰ কাৰোবাক ভাল লাগিব পাৰে, কিন্তু ভাল লাগিলেই ভাল পাবলৈ নাযাবা। বহুৰূপী মানুহৰ মুখৰ কথাত তুমি অন্তৰ দেখা নোপোৱা। দাদা আৰু মই মানে বহুত কথা পাতিলোঁ, মানে সেইটো অন কেমেৰা নাছিলে। এনে নিজে অভিনয় কৰা নাটক কোনখন ভাল পায়, মানে নিজে ধৰক যোনখন অভিনয় কৰি মানে হায়েষ্ট কোনখন ভাল পাইছে? বঢ়িয়া বঢ়িয়া বঢ়িয়া, পুৰা প্ৰেম চলি আছে না? চলাই থাকা, নিচা নোহোৱালৈকে পেটত মদ ভৰাই থাকা, তেহে মদে তোমাক খাব পাৰিব। প্ৰেমো ঠিকেই মদৰ নিচিনা। প্ৰেম যেতিয়া গভীৰ হয় না, প্ৰেমেও লাহে লাহে মানুহটোক খোৱা আৰম্ভ কৰি দিয়ে। যেনেকে মোক খাই আছে, হলে বোলো জীয়াই আছো দেই, মৰা কিন্তু নাই, জীয়াই আছো। একমাত্ৰ ছোৱালীজনীৰ মায়াত জীয়াই আছো। আজি বাটত আহি থাকোতে এজনে ক'লে আজি কিবা ভেলেণ্টাইন ডে নেকি? প্ৰেম কৰা সকলৰ বাবে বোলে স্পেচিয়েল দিন। প্ৰেমৰো স্পেচিয়েল দিন থাকে। এই যে পেয়াৰ বিলাক যে দেখিছে, প্ৰেমত যে মত্ত হৈ আছে দেখিছে, ইয়াৰ মাজত বহুত ভণ্ড প্ৰেমিক প্ৰেমিকাও আছে। প্ৰেম কৰি আছে কাৰোবাৰ লগত বিয়া হৈ গুচি যাব বেলেগৰ। তুমি পাপা এতিয়াও তোমাক এৰি যোৱা গৰাকীক পাহৰিব পৰা নাই নহয়? আচলতে বহুত বেছিকৈ ভাল পাইছো আজি, সেইকাৰণে বাৰে বাৰে মনত পৰি থাকে নহয়? পৰে হাৰামজাদীক মনত পৰে, কিন্তু মনত পৰিলে মনত ৰাখিব নোখোজো। তাই মোক এৰি যোৱা দিন ধৰি তাইক খবৰে ৰখা নাই, মৰিল নে আছে তাকো নাজানো। দৰকাৰ নাই, কি দৰকাৰ? তোমাক পাই চব পাহৰি ভবাই নাছিলো। সেইদিনা চাৰ্চত পোৱা ছোৱালীজনী আজি গাভৰু হ'ল, বিয়াৰ বয়স হ'ল, ভবাই নাছিলো। কিন্তু পাপা, তোমাক অকলশৰীয়া কৰি মই বেলেগৰ লগত থাকিব পাৰিম জানো? তোমাক এৰি মই বিয়া হৈ যাব চাগে নোৱাৰিম পাপা। ঘৰখনত তোমাক অকলে এৰি মই কেনেকৈ শান্তিত থাকিম? ইমান ভাল পোৱা মোক। মোৰোতো তোমাৰ বাহিৰে আন কোনো নাই। মোক কোনে জন্ম দিছিলে মই নাজানো, জনা হোৱা দিন ধৰি তোমাৰ বুকুত থাকি ডাঙৰ হৈছো। মা দেউতা দুইজনৰে মৰম তুমি মোক অকলে দিছা। তোমাৰ এই মৰম নেওচি মই কেনেকৈ ওলাই যাম পাপা? যাবতো লাগিব মাজনী, যাব লাগিব, নহলে তোমাৰ জীৱনটো যে আধৰুৱা হৈ থাকিব। তোমাক আজি এটা কথা কওঁ, তুমি গাভৰু হৈছা, বিয়াৰ বয়স হৈছে, গতিকে তোমাৰ মনলৈ প্ৰেম ভাল পোৱা অহাটো স্বাভাৱিক। কিন্তু এটা কথা মনত ৰাখিব মাজনী, ভাল লগা আৰু ভাল পোৱা দুটা বেলেগ বস্তু। তোমাৰ কাৰোবাক ভাল লাগিব পাৰে, কিন্তু ভাল লাগিলেই ভাল পাবলৈ নাযাবা। বহুৰূপী মানুহৰ মুখৰ কথাত তুমি অন্তৰ দেখা নোপোৱা। হাই গাইজ, ভিডিঅ'বিলাক প্লিজ শ্বেয়াৰ কৰি দিব, ফ'ল' কৰি দিব, আৰু পেজটো ফ'ল' কৰি ৰাখিব। আৰু নেক্সট ভিডিঅ' আহি আছে মোৰ চম্পকদাৰ লগত, এটা ব্লগিং ভিডিঅ' আহি আছে, মানে আৰু এনেই আৰু কথা পাতিছোঁ চম্পকদাৰ লগত, কি কথা পাতিছোঁ আপোনালোকক দেখাম বাৰু। নেক্সট ভিডিঅ'ত আহি আছে চম্পকদাৰ লগত কি বহুত কিবা কিবি কথা পাতিছোঁ, আপোনালোকে গোটেইখিনি গম পাই যাব, নাটকৰ বিষয়ে গোটেইখিনি আৰু কিবা কিবি। আৰু প্লিজ ফ'ল' কৰি দিব পেজটো, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। থেংক ইউ, ভইচ অভাৰ দি আছোঁ আৰু।